অকণমান মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিব ওলাইছোঁ আৰু এখনি গামোচাৰে সম্ভাষণ জনাব আমাৰ বিপিএছচিৰ সদস্য মমতা দাসে। বাইদেউৰ সুস্বাস্থ্য সদায় গোটেইবোৰ লৈ আজি এইটা 7টা বছৰ পাৰ কৰিলোঁ আৰু বহুত আশা আছে, বহুত হেঁপাহ আছে, বহুত কিবা কিবি কৰাৰ ইচ্ছা আছে। সমূহ কৰ্মী আজি 7ম বৰ্ষ ইমান সুন্দৰকৈ অতিবাহিত কৰিলোঁ, যাৰ কাৰণে অশেষ বহুত 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 আন্তৰিক শুভেচ্ছা যাচিলোঁ। সঁচাকৈ আজি 7টা বছৰ কেনেকৈ পাৰ কৰিলোঁ মই গমেই নাপালোঁ। প্ৰথম আজিৰ পৰা 7 বছৰ আগতে যেতিয়া গুৱাহাটীৰ পৰা গাড়ীৰে আহি আছিলোঁ, তেতিয়া দেখিছিলোঁ বগৰী গছ। বগৰী গছত ফুল ফুলিছিল। মোৰ কাৰণে যিহেতু মই গুৱাহাটীত থাকোঁ, ইমান সৰু সৰু বস্তুবিলাক প্ৰাকৃতিক সৌন্দৰ্য মোৰ কাৰণে বহুত বেলেগ। মই প্ৰত্যেক বছৰে আহোঁতে যেতিয়া প্ৰথম আহিছিলোঁ চাই দেখিছিলোঁ গছত বগৰী ফুলিছে। এটা বছৰ পাৰ হ'ল, আকৌ নতুনকৈ বগৰী ফুলিছে। তেনেকৈ আজি 7টা বছৰ পাৰ হ'ল, আকৌ দেখিছোঁ বাটত আহি থকা গছবোৰত বগৰী ফুলিছে। কেনেকৈ 7টা বছৰ পাৰ হ'ল মই গমেই নাপালোঁ। মই বগৰী গছত অকল ফুল ফুলা চাই থাকিলোঁ। মোৰ সংগী আছিল মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটো, লগত আছিল মোৰ ষ্টাফ, মোৰ হস্পিটেলৰ গোটেই কৰ্মচাৰী, তাৰ ভিতৰত মোৰ চিষ্টাৰ হওক, ক্লিনাৰ হওক, গোটেইখিনি লগত আছিল। বকুৰ আশে পাশে যিখিনি বকুৰ জ্যোতিনগৰবাসী পূজা আমাৰ হৈ গ'ল এতিয়া। হাই ই দাদা মস্ত বেয়া লেভেল মিছে এই মরণ নহোৱা কালি